Hello everyone, মই ডলি মোৰ চেনেল ডলিস ব্লগলৈ আপোনালোকক পুনৰবাৰ জনাইছো স্বাগতম আৰু আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ এটা সিম্পল একেবাৰে সহজ ৰেচিপি এটো হৈছে বেসনৰ বৰফি একেবাৰে সিম্পল আৰু একেবাৰে কম বস্তুৰে হৈ যায় সো মই হেতু ফাৰ্স্ট টাইম বনাবলৈ ট্ৰাই কৰিছিলো ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰো আৰু ইয়াৰ মাজতে মই দেৱালী দিনাখনৰ কেইটামান সৰু সৰু মুহূৰ্ত আমাৰ ঘৰৰ ভিডিও কৰি ৰাখিছিলো দিয়া হোৱা নাছিলে ব্যস্ততাৰ বাবে সেইবাবে ভাবিলো এই ভিডিওটোৰ মাজেৰে আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকে কেনে ভাই নেজানো তথাপি আশা কৰিছো ভালেই পাব যদি ভাল পায় মোক জনাব তো দেৰি নকৰি আহকচোন বলক ভিডিওটোলৈ আগবাঢ়ো প্ৰথমে এই ৰেচিপিটোলৈ বৰফিটো বনাবৰ বাবে বিশেষ একো নালাগে মাত্ৰ এখিনিয়ে একাপ চেনি লৈ লৈছো আৰু অকমান আছে ড্ৰাই ফ্ৰুটস কাজু কিশমিশ এটো বেসন আৰু এইখিনি ঘি আৰু লগত লৈছো অকমান নাৰিকল এইখিনি অকমান টাইম ভাজি লৈছিলো আৰু এইখিনি ইলাচি অকমান থেতেলাই লৈছো কেৰাহীটো পাতি অকমান গৰম হ'বলৈ দি মই এটা বেসনখিনি দি দিছো গেছটো লো কৰি ৰাখিছো আৰু লো ফ্লেমতে এইখিনি অকমান টাইম ভাজি ল'ব লাগিব আৰু এইখিনি কেঁচা গন্ধটো নোযোৱালৈকে অকমান টাইম ভাজি ল'ব লাগিব আৰু ইয়াত মই এতিয়া ঘিখিনি দি দিছো আৰু ভালদৰে এইখিনি লৰাই ল'ব লাগিব আৰু ইয়াত থকা গুটিবোৰ ভালকৈ ভাঙি দিব লাগিব মিশ্ৰণটো ভাল মিহি হ'ব লাগিব এতিয়া এইখিনি 6-7 মিনিট মান লৰাব লাগিব এফালে মই সুগাৰ সিৰাপটো ৰেডি কৰি লওঁ একাপ চেনি আৰু একাপ পানী লৈ লৈছো আৰু চেনিখিনি গেলি ভালকৈ ডাঠ মিশ্ৰণ এটা নোহোৱালৈকে এইখিনি উতলাব লাগিব উতলিব ধৰতে মই ইয়াত ইলাচি গুড়িখিনি দি দিছো আৰু এইখিনি এতিয়া আৰু অকমান টাইম উতলি লওক আৰু এইখিনি এনেকুৱা শুকান হৈছে আৰু ইয়াত মই এতিয়া সুগাৰ সিৰাপখিনি দি দিম আৰু এইখিনি এতিয়া অকমান টাইম লৰাই লওঁ আৰু ইয়াত এতিয়া মই নাৰিকলৰ ভাজি অকমান দি দিছো আৰু এইখিনি ভালকৈ লৰাই লওঁ এইখিনি ৰেডি হৈ গ'ল মনত ৰাখিব বেছি ডাঠ হৈ যাব নিদিব মোৰ অকমান গড়বড়ে হ'ল অকমান বেছি ডাঠ হ'ল মানে অকমান বেছি ড্ৰাই হ'ল যাৰ বাবে টান হ'ল বৰফিটাও টান হ'ল অকমান তথাপিও ভালে হৈছে আৰু এয়া এনেকৈ সমান কৰি লৈছো আৰু ইয়াৰ ওপৰত অকমান মই নাৰিকলৰ গুড়ি ছটিয়াই দিছো দেখিবলৈ ভাল হয় খাবলৈও ভাল লাগে ড্ৰাই ফ্ৰুটছখিনি দি দিম আৰু এয়া খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু এতিয়া মই বৰফিটা কাটি ললো টান হোৱা বাবে সাইজ কেটা কেনেকুৱা হ'ল দেখিছেনে সব কেটা অসমান হৈ থাকিল তথাপিও ফাৰ্স্ট টাইম ট্ৰাই কৰিছো খুব ভাল হৈছিল খাবলৈ দেখাটো খুব ধুনীয়া লাগিছে এয়া এতিয়া যাবলৈ ওলাইছো মন্দিৰ যাব ওলাইছো যাই লও তাত আপোনালোকক দেখুৱাম
আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোক সকলোৰে ভাল লাগিল চাই যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটি ভিডিঅ'ত আজিলৈ বাই বাই